নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু একে নিউজ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। সংহতি আৰু সৌহাৰ্দ্যৰে আমি সংকট অতিক্ৰম কৰিব লাগিব, এম ভেংকায়া নাইডু। লকডাউনৰ পিছতে ফলাফল, মেট্ৰিক পৰীক্ষাৰ বহিৰ্মূল্যায়ন সম্পূৰ্ণ। মূল্যায়ন মণ্ডলসমূহৰ পৰা সেৱাৰ কাৰ্যালয় প্ৰতিদিনে আহিছে বহি। কৰোনাৰ আতংকৰ মাজতে চুবুৰীয়া দেশৰ চিকিৎসা সঁজুলি জোকাৰিছে ভাৰত। ত্ৰুটিপূৰ্ণ সঁজুলিক লৈ কঠোৰ ICMR। চীনৰ সকলো টেষ্টিং কিট ঘূৰাই দিয়াৰ নিৰ্দেশ। চীনৰ পৰা 245 টকাত কিনি 600 টকাত যোগান ICMRক। দিল্লী হাইকোৰ্টে উন্মোচিত ৰেপিড টেষ্টিং কিটৰ ঠিকাৰ বিয়াগম কেলেংকাৰী। ৰিজাৰ্ভ বেংকৰ ঘোষণা, মিউচুৱেল ফাণ্ডলৈ 50,000 কোটি টকাৰ পেকেজ। ধাৰাবাহিক এদিনতে কৰোনাৰ আক্ৰান্ত হ'ল 34, মুঠ আক্ৰান্তৰ সংখ্যা 275। 9 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স। কেৰালা বৰ্জন, হটস্পট এলেকাত 3 মেৰ পিছতে লকডাউন প্ৰত্যাহাৰ নকৰাৰ ইংগিত প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী মোদীৰ দাবী, অৰ্থনৈতিক দিশত দুশ্চিন্তাৰ কাৰণ নাই, আমাৰ অৰ্থনীতি ভাল অৱস্থাতে আছে। অক্সফৰ্ডৰ চেমাৰ ইনষ্টিটিউটৰ বুজাবুজি, পুনৰ গৱেষণাগাৰত প্ৰস্তুত কৰা হ'ব কৰোনা ভাইৰাছৰ প্ৰতিষেধক। ছেপ্টেম্বৰ মাহত সাজু হৈ উঠিব 4 কোটি ভেকচিন। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আজিৰে পৰা গ্ৰামাঞ্চলত গ্ৰীণ জনৰ দোকান খোলাৰ নিৰ্দেশ। বন্ধ থাকিব 7 বজাৰ চক, ৰেড জনৰ 5 জিলাত কঠোৰভাৱে বাহাল থাকিব লকডাউন। আজি ইয়াৰ সংলগ্ন জিলাকেইখনৰ 5 কিলোমিটাৰ বেসাৰ্থত সম্পূৰ্ণ লকডাউন। আন্তঃজিলা পৰিবহণৰ সুবিধা 2 মেলৈ বৃদ্ধি। কৰোনাৰ প্ৰত্যাহ্বান, মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ সাংবাদিকলৈ 50 লাখ টকাৰ বীমা, জীৱন বীমা। লকডাউনে কৰ্মহীন কৰা শ্ৰমিকৰ কৰুণ পৰিণতি, কন্যাক মাছ কিনিবলৈ 100 টকা দিব নোৱাৰাৰ দুখত আত্মহনন। COVID-19 নাশ কৰি ৰোগীক দিব পাৰে নতুন জীৱন, অভিনৱ মাস্ক উদ্ভাৱন বংগৰ একাদশ শ্ৰেণীৰ ছাত্ৰীৰ। হাগ্ৰামাৰ কাৰ্যকালৰ অন্তিম দিনটোত চৰকাৰৰ সিদ্ধান্ত, বিটিচিত ৰাজ্যপাল শাসন, ৰাজেশ প্ৰাসাদক প্ৰশাসনৰ নিযুক্তি। সোমবাৰৰ দিনটোত দেশৰ সৰ্বাধিক 60 কৰোনা ৰোগীৰ মৃত্যু। ভয়াৱহ হৈছে ব্ৰিটেইনৰ পৰিস্থিতি, কঠোৰ হ'ব লকডাউন। 30,29,778লৈ বৃদ্ধি বিশ্বৰ কৰোনাৰ আক্ৰান্ত। মাওবাদীৰ সম্পৰ্ক ৰক্ষাৰ গোচৰ, অখিলৰ ধৈৰ্য আৰু বিতুৰ ফৰেনচিকত কণ্ঠস্বৰ পৰীক্ষা। বন্ধুসকল, মই প্ৰথম বাতৰি কাকতখন সামৰিছো এইখিনিতে। দ্বিতীয়খন হাতত লৈছো, নিয়মীয়া বাৰ্তা। এয়া প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহ পাঠ কৰিম। সুদীৰ্ঘ 15 বছৰীয়া হাগ্ৰামা ৰাজৰ অৱসান ঘটিল বিটিচিত। বিটিচিত চুমাহলৈ ৰাজ্যপালৰ শাসন বলবৎ। ৰাজ্যপালৰ সিদ্ধান্তক আদৰণি বিটিচিৰ 35 লাখ মানুহক দিলে ন্যায়, প্ৰমোদ বড়ো। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ পাছত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত, আজি ৰাজ্যত গ্ৰামাঞ্চলত খুলিব দোকান। কঠোৰভাৱে বন্ধ থাকিব 7 বজাৰ, ৰেড জনৰ সীমাৰ পৰা গ্ৰীণ জনৰ 5 কিলোমিটাৰ বেসাৰ্থলৈ থাকিব তলাবন্ধ। ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্চৰ প্ৰতিবেদন, 19 বছৰৰ ভিতৰত সৰ্বনিম্ন দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 1.9% হ'ব নিম্নগামী। চিআৰএৰ সমীক্ষা, গুৱাহাটীত লকডাউন কাৰ্যকাৰিতাৰ ফলাফল 86%। মোদীৰ নতুন মন্ত্ৰ, 2 গজ কি দূৰী। 10 ৰাজ্যত মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স। দেশৰ ৰাজ্যত অব্যাহত থাকিব লকডাউন, অৰেঞ্জ গ্ৰীণত শিথিল ইংগিত। উৰিষ্যা, পশ্চিমবংগ, মেঘালয়, পাঞ্জাৱ, মহাৰাষ্ট্ৰৰ লকডাউনবোৰ বৃদ্ধিত সমৰ্থন। পুৱতি নিশা গুৱাহাটীত উপস্থিত কোটাৰ 391 গৰাকী শিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক, আৰক্ষী সহ 467 জনক কোৱাৰেণ্টাইনত। স্বাস্থ্যমন্ত্ৰীৰ উদ্যোগক প্ৰশংসা শিক্ষাৰ্থী অভিভাৱকৰ। ৰাজস্থানৰ পৰা বাছেৰে অহা শিক্ষাৰ্থীক আদৰণি, উৰে নিশা উজাগৰে থাকি পুৱা 5 বজালৈ সৰুসজাইত স্বাস্থ্যমন্ত্ৰী। কংগ্ৰেছ সভানেত্ৰীৰ বিৰুদ্ধে মন্তব্য, অৰ্ণৱ গোস্বামীক 12 ঘণ্টা ধৰি মুম্বাই আৰক্ষীৰ জেৰা। অচিৰে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, উত্তৰ বহিৰ্মূল্যায়ন সম্পন্ন। লকডাউনৰ মাজতে প্ৰধানমন্ত্ৰীৰ আহ্বানক উপেক্ষা। হঠাৎ চাকৰিৰ পৰা খেদিলে বাংগালুৰুৰ কোম্পানীত কৰ্মৰত অসমৰ 200 যুৱকক। বিশ্বজুৰি COVID-19 আক্ৰান্ত 30 লক্ষাধিক, আমেৰিকা ইউৰোপ অব্যাহত মৃত্যুৰ কিৰিলি। কৰোনা সংহাৰী ৰূপ ল'ব আফ্ৰিকাত, 10 দেশত নাই ভেণ্টিলেটৰ। দক্ষিণ চুডানৰ 5 জন উপৰাষ্ট্ৰপতিৰ বিপৰীতে ভেণ্টিলেটৰৰ মাত্ৰ 4খন। দিল্লীৰ 2খন চিকিৎসালয়ত 88 স্বাস্থ্যকৰ্মীৰ দেহত কৰোনা। বাংগালুৰুৰ অট্টালিকাৰ পৰা জঁপিয়াই কৰোনা আক্ৰান্তৰ আত্মহত্যা। দিল্লী কোৱাৰেণ্টাইনৰ কেন্দ্ৰত ভৰ্তি হৈ আছে অসমৰ 4জনকৈ CRPF জোৱান। ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউটৰ প্ৰতিবেদন,
বিশ্বৰ প্ৰতিৰক্ষা শিতানত ব্যয়ৰ তালিকাত তৃতীয় ভাৰত, প্ৰথম স্থানত আমেৰিকা, দ্বিতীয় চীন। 2019 বৰ্ষত প্ৰতিৰক্ষাৰ ব্যয় বৃদ্ধি হ'ল 6.8%। প্ৰশাসনৰ শিথিলতাই মাতিছে ভয়ংকৰ বিপদ। ৰেড জন, গোলাঘাট, গোৱালপাৰা, ধুবুৰী, গ্ৰীণ জনলৈ গৈছে জাকে জাকে। যোৰহাটৰ পাছেৰে গোলাঘাটৰ পৰা হোজাইলৈ আহিল 15 জন। বন্ধুসকল, এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষত ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।